নমস্কাৰ, আপোনাৰ সকলোকে মোৰ ঘৰুৱা কিটচেন চেনেললৈ স্বাগতম জনালোঁ। আজি মই আন এটা ৰেচিপি বনাবলৈ লৈছোঁ। ৰেচিপিটো হৈছে বিহাৰী ষ্টাইলৰ কণীৰ আঞ্জা। যি আপোনালোকে খাই পোৱা নাই, মই বনাই দেখাম। আপোনালোকে অতি সহজে ঘৰতে বনাই খাব পাৰিব। কোনোবাই যদি এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰা নাই যদি কৰি ল'ব। এতিয়া বিহাৰী ষ্টাইলৰ কণী আঞ্জা কি লাগিব? 4টা কণী লাগিব। কণীকেইটা আগতে ধুই চাফা কৰি ল'ব। 4টা মিডিয়াম সাইজৰ পিঁয়াজ ল'ব। লৈ মই কাটি ল'ব। মই সৰু সৰুকৈ আগতে কাটি লৈছোঁ। আদা 1.5 ইঞ্চি ল'ব। কেঁচা জলকীয়া 3টা ল'ব। মছলাৰ বাবে আমাক লাগিব 2 তেজপাত, 3টা শুকান জলকীয়া, এচামুচ জিৰা, এচামুচ জালুক, এচামুচ লং, 4টা ইলাইচি, দালচেনি 2 টুকুৰা। এইখিনি গোটাকৈ দিব লাগিব। আৰু গুড়া মছলা লাগিব 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ, কাশ্মীৰী মিৰ্চ, বিহাৰী কণী আঞ্জাৰ কাৰণে 3টা গোটা নহৰু, আৰু চিকেন মছলা লাগিব 1 চামুচ। আহক এতিয়া আমি আৰম্ভ কৰোঁ। প্ৰথমতে কেঁচা জলকীয়া আৰু আদাখিনি খুন্দি ল'ব। তাৰপিছত নৰসিংহও পেষ্ট কৰি ল'ব। এতিয়া মই কণীকেইটা সিজাই লৈছোঁ। আপুনি আগতে সিজাই ল'ব। আৰু এতিয়া কণীকেইটা অলপ অলপ আঁচ পানী চুৰিৰে দিব। এতিয়া আমি গেছ অন কৰিলোঁ, কড়াইটো দি দিলোঁ। এতিয়া বনাব আৰম্ভ কৰিম। ভাজাৰ কাৰণে আধা কাপ তেল দিব। তেলখিনি গৰম হৈ আহিছে। এতিয়া কণীকেইটা দি দিম কেৰাহীত। পাঁচ মিনিটমান লৰাই থাকিব। হালধি এচামুচ দিব। নিমখ এচামুচ দিব। তাৰপিছত কাশ্মীৰী মিৰ্চ 1 চামুচ দিব। এইটা ভাজা হৈ আহিছে। এখন প্লেটত নমাই ল'ব। আৰু আন এটা ডেক্সিত
আধা কাপ তেল দি গৰম হ'বলৈ দিছোঁ। এতিয়া তেজপাত আৰু বাকী থকা মছলাখিনি গোটাই দি দিছোঁ। মছলাখিনি মাজে সময়ে লৰাই থাকিব। এতিয়া পেচি থোৱা নহৰুখিনি দিব। এইখিনি মছলাখিনিৰ লগত ভালদৰে লৰাই থাকিব। এতিয়া আপুনি কাটি থোৱা পিঁয়াজখিনিও দি দিব। এইখিনি ভালদৰে লৰাই থাকিব। আৰু কণী ভজা তেলখিনি ৰৈ গৈছিল, সেইখিনিও দি দিছোঁ। এনেদৰে 5 মিনিটমান লৰাই থাকিব। নহৰু 3টা দি দিম। এইখিনিও লৰাই থাকিব। এতিয়া আমি গেছটো মিডিয়াম কৰি ল'ম আৰু ঢাকনিখন দি 5 মিনিট সিজিবলৈ দিম। 5 মিনিট হৈ গৈছে, ঢাকনিখন গুচাই ল'ব। গুচাই দি মিশ্ৰণখিনি লৰাই থাকিব। আৰু 5 মিনিটমান সময় ঢাকনিখন মাৰি দিব। অলপ আমাৰ সিজি আহিব ধৰিছে। এতিয়া আমি আদা জলকীয়া পিচি থোৱাখিনিও দি দিম। এইখিনি লৰাই থাকিব।
পিঁয়াজখিনি সিজিবৰ কাৰণে মাজে মাজে ঢাকনিটো মাৰি দিব। এতিয়া আমি কাশ্মীৰী মিৰ্চ আৰু ধনিয়া পাউডাৰখিনি দি দিছোঁ। এইখিনি লৰাই থাকিব। এইখিনিও আমি ঢাকনি মাৰি 5 মিনিটমান সিজিবলৈ দিম। 5 মিনিট হৈ গৈছে। এতিয়া একাপ পানী দিম। পাঁচ মিনিট হৈ গৈছে। এতিয়া আৰু ঢাকনিখন গুচাই লৰাই দিছোঁ। এতিয়া আমি ঢাকনিখন মাৰি 5 মিনিট সিজিবলৈ দিম আৰু একাপ পানী দিব। এইখিনি আৰু আকৌ 5 মিনিটমান সিজিবলৈ দিব। 5 মিনিট হৈ গৈছে। আমি চিকেন মছলা এচামুচ দি দিছোঁ। এইখিনিও ভালদৰে লৰাই থাকিব। এতিয়া আমাৰ আঞ্জাখিনি উতলিব ধৰিছে। আপুনি খোৱা অনুযায়ী যিখিনি পানী লাগে দি দিব। এতিয়া কণীকেইটা দি দিম। কণীৰ ৰসখিনি সোমাবলৈ 10 মিনিটমান ঢাকন মাৰি দিব। বিহাৰী ষ্টাইলৰ কণীৰ আঞ্জাখিনি হৈ গৈছে। এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। আমাৰ ঘৰুৱা কিটচেন চেনেলটোলৈ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।